নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? ভালে চাগে নিশ্চয়। গৰম দিছে, গৰমত বহি আছোঁ গছ তলত। আপোনালোকৰ এইফালে দিছে নে গৰম? ক'বচোন। আমাৰ ইয়াত বহাগী মেলা পাতিছিলে, তাকে কিছুমান ক্লিপ ৰাখিছিলোঁ, তাকে আপোনালোকক সৰু সৰুকৈ দেখুৱাইছোঁ বাৰু। চাব, কেনেকুৱা পায় ক'ব, চাই থাকিব। নমস্কাৰ ভিউ কালেকশ্যনত গৈ আছোঁ আমি। ঢেলকুৱা এই এটা দিয়া 2000 years later. নীলকীয়া আহিছোঁ, নীলকীয়া ক'ত পাবিগৈ এতিয়া অকণ? হা ৰমা আছে জানো? এনেকৈ হ'লে কি হ'ব এতিয়া? পানী ইমান ভয়ংকৰ, গোটেই গৰাখহীয়াই খতম, অৱস্থা বেয়া কৰি থৈছে জেগা। আহিছিলোঁ কালেকশ্যনত, আহিছোঁ নদী দেখিছোঁ কি হৈছে বাপৰে। চাওকচোন, এইখনতো অৱস্থা নাইকিয়া কৰিলে, চেঙাজানখন। মাথা বেয়া কৰি দিব দেই, মাথা বেয়া কৰি দিব নদীয়ে। এনেকৈ হ'লে অৱস্থা বেয়া বেয়া বেয়া। যাওঁ কালেকশ্যনতে অলপ ঘূৰি দিওঁগৈ, ক'ত কি পাওঁনো। ধামাকা ধামাকা বৰষুণ, বৰষুণটা পাই গ'লে আৰু জানো অকণ কৈ চাওঁ কি হয়, মিলে নিমিলে। সেইটো দিয়া আছে আগতে, তেতিয়া নাই ধুনীয়া আছে ন। ঘূৰিবলগীয়া হয় আৰু চাই থাকক, আহি যাব অৰুণ হাজৰিকা নেটকাই দি তাৰপিছত কোনোবাই দিনা কৰোঁ। নমস্কাৰ, মই দীপদীক্ষিত। সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে জনাবলৈ পাই সুখী হৈছোঁ যে অহা ইংৰাজী 8 মে অৰ্থাৎ 24 বহাগ তাৰিখে লামাজান মাজৰবাৰী আঞ্চলিক বিহু সন্মিলনত মই উপস্থিত থাকিম। স্থান হৈছে লামাজান বিহুতলী। গতিকে সকলোকে লগ পোৱাৰ আশা ৰাখিলোঁ আৰু সকলোৱে সহায় সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ। দীপু দীক্ষিত আহিব ৰাইজ, আমাৰ ইয়াত গাঁৱলীয়া বিহু মেলা কেনেকুৱা হয় চাবলৈ। লামাজান মাজৰবাৰী আঞ্চলিক বিহু সন্মিলন। পেণ্ডেল কি কি হৈছে জানো, তাকে চাইছোঁ। অহাকালিলৈ পৰা হ'লেই আৰু চাওঁচোন ক'ত কেনেকৈ কি কৰিছে। সেইটো হ'ল কাৰ্যালয় অস্থায়ী। প্ৰায় হৈছেগৈ আৰু কি কি বনাই আছেনো, চাই থাকিব আৰু পেণ্ডেলটো। কাম প্ৰায় শেষ হৈছেগৈ আৰু এদিনত কি কি কৰিব পাৰে। এইটো হ'ব শ্বহীদ বেদী ইয়াতে ডেকৰেশ্যন কৰিছে। Thousand years later. দোকান দিবলগীয়া হ'ল বন্ধুসকল, তাকে বিহুখন ভালকৈ দেখুৱাম বুলি ভাবিলোঁ, নোৱাৰিলোঁচোন। বেয়া নাপাব আপোনালোকে, হ'লেও এইকণকে চাওকচোন কি কি পাৰিছোঁ দিছোঁ। আমাৰ দোকানখন দেখুৱাই
প্লেট 100 অঁ দোকান দিছোঁ খালি মানুহে নাই মানুহ আহিবকৈ বাট চাই থাকোঁতে গৈছে টাইমবিলাক চলাই আছোঁ আৰু হ'লেও যি হওক আৰম্ভ কৰিব বিচাৰিছোঁ ইতিমধ্যে আমাৰ বিচাৰকসকলে আসন গ্ৰহণ কৰিছে আমি প্ৰতিযোগিতাৰ বাবে আমি প্ৰতিযোগিতাত থকিবলৈ আমন্ত্ৰণ জনাইছোঁ কেতিয়া বিৰিয়ানী বনোৱা কাৰিকৰজন আনিছোঁ কিনো কেনেকৈনো বনাইছে তাকে অকণমান দেখুৱাইছোঁ চাব ঠিক আছে আপুনি কি দিলে ইয়াতে মই অইল ডালিলোঁ অঁ 200 গ্ৰাম লিখীয়া হয় আৰু আপোনাৰ দালচিনি ডালিলোঁ 5 অকণমান অঁ হয় তাৰপিছত আপোনাৰ তেজপাত ডালিলোঁ হয় তাৰপিছত পিঁয়াজ ডালিলোঁ তাৰপিছত বিলাহী ডালি দিলোঁ দুটামান হয় হয় তাৰপিছত ধুনীয়াকৈ এনেকৈ পকাব লাগিব অকণমান হা আপুনি কৈ থাকিব মানে কেনেধৰণে পকাব লাগিব কেনেধৰণে হ'ব ৰঙাকৈ আহি যাব হা হয় হয় ৰঙাকৈ আহি যাব মই 2,000 years later.